কণ্ঠৰে গীত গাই গাই মোৰ পুত্ৰ দেৱৰ্ষী নাৰদ মোৰ ফালে পিতা এই অধম পুত্ৰৰ সেৱা গ্ৰহণ কৰক। কল্যাণ হোক বাধা আজি তোমাৰ কণ্ঠত শুনিছো কিবা যেন নতুনত্বৰ সন্দেহ। ঠিকেই কৈছে পিতা, কিন্তু 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 বুলি ৰৈ দিলা কিয় বাধা? কোৱা তুমি ক'ত কি দেখি আহিছা বা ক'ত কি শুনি আহিছা সকলো ভাঙি পাতি কোৱা। তেন্তে শুনক পিতা, বৈকুণ্ঠলৈ গৈছিলো মই হৰি দৰ্শনৰ হেতু। দূৰৈৰ পৰা দেখিলো প্ৰভুৰ শ্ৰীচৰণ, নাছিল প্ৰভুৰ শংখ চক্ৰ গদা পদ্মধাৰী শ্ৰী নাৰায়ণৰ পদ। বিস্ময় হলো মই প্ৰভুৰ সেই ৰূপ দেখি। প্ৰভুৰ মহিমা বুজিব নোৱাৰি দুধাৰি চকুলো বৈ গ'ল বৈ। দুখ নকৰিবা বাধা, কোৱা প্ৰভুক তুমি কি ৰূপত দেখা পালা? পিতা, প্ৰভুৱে নৰৰূপ লৈ সুন্দৰ শ্যামল মূৰ্তি ধৰি শোভা কৰিছে ৰত্নসিংহ কৰি, কাষত বহি অলংকৃত কৰিছে আদ্যজননী মা লক্ষ্মীয়ে। বাধা আৰু কি দেখিলা বাধা? পিতা, বান্দৰৰ নিচিনা এজন মহাভক্তই প্ৰভু আৰু মা লক্ষ্মীৰ চৰণৰ ধূলি শিৰত লৈছে। প্ৰভুৰ এই মহিমা বুজিব নোৱাৰি আপোনাৰ ওচৰলৈ আহিছো ইয়াৰ সমিধান বিচাৰি। ইয়াৰ কাৰণ মোক বুজাই কওক পিতা। বাধা সেই নিৰঞ্জন নিৰাকাৰ হৰিৰ মহিমাৰ কথা ময়ো একো বুজিব পৰা নাই। ইয়াৰ সমিধান মাত্ৰ মহেশ্বৰ শিৱইহে দিব পাৰি। ব'লা বাধা আমি এতিয়া মহেশ্বৰ শিৱৰ ওচৰলৈ যাওঁ। ব'লক পিতা, ময়ো আপোনাৰ পাছে পাছে গৈছো। ব'লা বাধা। হে শ্ৰীহৰি, তোমাৰ অনন্ত মহিমা অপাৰ, তোমাৰ লীলা বুজিব পৰা শক্তি কাৰো গাত নাই। ময়ো যাওঁ মহেশ্বৰৰ কাষে। ব'লা ব'লক।